হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নতুনটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া ঘৰত আছোঁ দেই। আজি পিছে বিশ্বকৰ্মা পূজা আৰু কি হয় আপোনালোকক দেখাই থাকিম। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এইফালে আকৌ মায়ে লগাই দিলে নাৰিকল কাটিবলৈ। ভণ্টিটো কাটি আছে, তেনেকেই লাজে কৰিছে। এইফালে আকৌ পোৱালিটো আমাৰ মুনু পূৰা পিয়াঁজ চুচুৱাই আছে। কেনেকুৱা কৰিছে আজি, ৰচক পচকটো বেছি তাৰ পিছে। এইফালে আকৌ ময়ো অলপমান কাটি ল'লোঁ। কাটি হ'লেই এইটো পোৱালিটো দেখিছে কেনেকুৱা কৰিছে। এইফালে আকৌ সৰুদাই আনি দিলে কুঁহিয়া। ঘৰতে কুঁহিয়া আছিলে, তেনেকৈ কুঁহিয়া আনিলে। ময়ো কাটি লৈছোঁ, যিহেতু দেৰি হ'লেতো নহ'ব। এইফালে আকৌ কুঁহিয়া কমটি হৈছিলে, সেইকাৰণে দেউতাই আকৌ কাটি দিছে। এইফালে চাইকেলকেইখনো ধোৱা হৈ গ'ল, গাড়ীখনো ধোৱা হ'ল। এইফালে পোৱালিটো দেখিছে নহয় কেনেকুৱা কৰি আছে। এইফালে আকৌ মায়ে সোমাই আছে ইমান ঘৰটোত, মেচিন চেচিন এখন কিবা কিবি ধুই আছে আৰু। এইফালে কাটিও হৈ গ'ল, এতিয়া জাবৰবোৰ পেলাবলৈ গৈছোঁ। পেলাই মেলি পিনে আহি আছোঁ। ইমান গৰম পৰিছে, ৰ'দত ওলাবই নোৱাৰি। এইফালে আকৌ দেখিছে নহয় খুৰীয়ে ঘৰো মুচিলে। ইফালে চাওঁতে চাওঁতেতো বৰমাহঁতেও আহি পালেহি। আহিও তাহাঁতি চাহ খাই আছে বৰমাহঁতে। গোটেইকেইজনী ইমান ধুনীয়া লাগিছে নহয়। এইফালে আকৌ ভণ্টিয়ে দেখিছে নহয় ফটো লগাই আছে ভগৱানৰ। ধুনীয়াকৈ লগাই আছে আৰু ভণ্টিজনীয়ে। এইফালেকে চাওঁতে চাওঁতে হাঁহ কৰিবলৈ হ'ল নহয়, তেনেকৈ হাঁহ অলপমান কৰি ল'লোঁ। এইফালে পোৱালিটো দেখিছে নহয় কেনেকুৱা কৰি আছে। এইফালে আকৌ দেখিছে নহয়, এইটো ধূনা বুলি কয় চাগে। ধূনা জ্বলালে ভাল হয় বুলি কয় আৰু, তেনেকৈ জ্বলাইছে। জ্বলাব লাগে বুলি কয়, সেইকাৰণে জ্বলাইছে আৰু। আকৌ বৰমাহঁতে বহি আছে, গৰমো ইমান পৰিছে, কাৰেণ্টটো গুচি যায়গৈ নহয়, তেনেকৈ বিচনী মাৰি আছে। এইফালে আকৌ বৰমাহঁতে এইফালে পাত চাত কাটি আছে, তামোল চামোল কাটি আছে। এইফালে দেউতাও আকৌ কিবা কিবি কৰি আছে আৰু দেই। এইফালে আকৌ তেনেকৈ সৰুদাই পিছে পিছে ময়ো আহিছোঁ নহয়, মালা চালা লগাবৰ কাৰণে আহি আছে। তাকে মালা চালা লগাব আৰু। এইফালে দাদা দেউতা, দাদাই ধূপ লগাব, এইফালে সৰুদাই, এইফালে ভণ্টিও লগাইছে, এইফালে দাদাইতো লগাইছেই। লগাই আছে দাদাই আমাৰ হিৰো হোণ্ডা বাইককেইখনত। এইফালে এডাল পিছে মোক দি দিলে দেই, বাইকত লগাব লাগিবতো। এইফালে আমাৰ আকৌ বাইকত লগালেই নহয়, হিৰো হোণ্ডা বাইকখনত। ইফালে আকৌ সৰুদাই আৰু দেউতাই ভণ্টিয়ে লগাই আছে মালাকেইডাল। ইফালে সৰুদাইডালতো লগাই আছে, নিজৰ নিজৰখনত লগাই লৈছে আৰু। সৰুদাইটো লগাইতো হ'লেই। ইফালে আকৌ দেউতাই লগাবৰ কাৰণে ৰখি আছে নহয়। ছুটি হ'ল, তেনেকৈ ৰছীডাল বিচাৰিছে লগাবৰ কাৰণে। মোকো ধৰি দিব ক'লে, সেইকাৰণে মই ধৰি দিছোঁ আৰু। এইফালেতো দেউতাইতো লগাই আছে। এইফালে আকৌ মই বাহিৰত থাকোঁতে গমেই পোৱা নাছিলোঁ নহয় প্ৰসাদ দি আছিলে, আহিহে দেখিছোঁ প্ৰসাদ দি আছে। চবেইতো প্ৰসাদটো লৈয়ে আছে। এইফালে দাইহঁতে আইতাসকলে, মানে ময়ো অলপমান লৈ ল'লোঁ প্ৰসাদ। এইফালে আকৌ প্ৰসাদ চসাদ লৈ মেলি আইতাহঁতেও যাবলৈ হৈছে নহয়, ময়ো সেইকাৰণে ওলাইছোঁ আৰু পূজা খাবৰ কাৰণে। এইফালে আইতাহঁতে আহি আছে, ঘৰলৈ যাব গৈ আছে। এইফালে আকৌ আমাৰ গ্ৰুপটো ওলাইছোঁ, সৰু সৰু পোৱালিবোৰ লৈ পিনে। এইফালেতো কেইবাজনীও হৈছে দেই। এইফালে আকৌ প্ৰসাদ চসাদ দিলে। এইবিলাক আকৌ খাই মেলি পিনে ঘৰ পালোহি নহয়। যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ ইমানেই, বাই বাই।